আপুনি আপোনাৰ ওয়াইফক ডিভোর্স দিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে ভিডিওটো একমাত্ৰ আপোনাৰ বাবে। নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাছ উইজডম আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো স্পেচিয়েলি সেই ভুক্তভোগী পুৰুষসকলৰ কাৰণে, মোৰ দাদা ভাইসকলৰ কাৰণে, যিসকলে তাৰ ওয়াইফৰ পৰা ডিভোর্স ল'ব বিচাৰে। আজি স্পেচিয়েলি এই ভিডিঅ'টোত সেই দাদাসকল বা হাজবেণ্ডসকলৰ ৰাইটছৰ কথা আলোচনা কৰিম। তেন্তে বলক আপুনি জানি লওক সেই ৰাইটছ কেইটা কি হয়। তাৰ লগতে আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেন্তে বলক বেছি দেৰি নকৰি আজি মেইন টপিকটো আলোচনা কৰোঁ। যদি আপোনাৰ ওয়াইফ আপোনাৰ ঘৰত থাকি আপোনাৰ ফেমিলিৰ লগত নাইবা আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে আৰু তাইৰ লগতে যিটো তাইৰ মেৰিটিয়েল অব্লিগেশ্যন পাৰফৰ্ম কৰিব লাগে তাই যদি সেইটো নকৰে আৰু তাই যদি আপোনাৰ ওপৰত মিছা কেছ দিয়ে মেইনটেনেন্সৰ কাৰণে, হিন্দু মেৰেজ এক্ট মেইনটেনেন্স, এই সকলো বস্তুবোৰ ক্ৰুৱেলিটিত ধৰা হয়। এই ক্ৰুৱেলিটিৰ গ্ৰাউণ্ডত হাজবেণ্ডে ওয়াইফৰ পৰা ডিভোর্স ল'ব পাৰে। এই ক্ৰুৱেলিটিৰ গ্ৰাউণ্ডত হাজবেণ্ডে ওয়াইফৰ এগেইনষ্টত কেছ ফাইল কৰিব পাৰে। ৰিচেণ্টলি পাঞ্জাৱ আৰু হাৰিয়ানাত এনেধৰণৰ কেছ এটা আহিছিল আৰু হাৰিয়ানা হাই কোৰ্টে হাজবেণ্ডৰ ডিভোর্স পিটিশ্যন গ্ৰাণ্ট কৰি হাজবেণ্ডক ডিভোর্স দি দিছিল। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আহোম।